ঘৰত বাইদেউ কি ধুনীয়া লাগিছে। হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে, আৰু আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই এতিয়া আছোঁ মোৰ বাইদেউৰ ঘৰত আহিছোঁ ফুৰিবলৈ। অকলে আছোঁ তো কিনো কৰিম ভাবিলোঁ, সেই ভাল লগা ফুল কিছুমান আছে তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। তো দেখাওঁ মই আপোনালোকক কি আছে। মোৰ ফুল আছে জপা, এই জোপা হ'ল নিত্য ফুল, কি ধুনীয়াকৈ ফুলি আছে, কি ভাল লাগিছে ন। এইবোৰ সৰু সৰু ভেন্দি, আৰু ভেন্দিবোৰ হৈ আছে এটা দুটাকৈ হৈছে, মাজতে ফুলো আছে, নিত্য ফুলো আছে। আছে গেঞ্জি ফুল, আমিতো গেঞ্জি ফুল বুলি কওঁ। এই ফুলটো ফুলা নাই কিন্তু ফুলিলে ভাল লাগে। এইটো হ'ল টাৱাৰ, চোতালৰ ওচৰতে আছে। কিমান ডাঙৰ টাৱাৰ এইটো, আমকেইটা ডাঙৰে হৈছে। আমকেইটা দেখিলে খাবৰ মন যায় কিন্তু খাব নোৱাৰোঁ। আমকেইটা খাবলৈ মোৰ বহুত মন আছিলে, কিন্তু কি কৰিম, মোৰ হাতখন কাটিছে ন কালি, সেইকাৰণে খাব নোৱাৰোঁ। বাঁহৰ গছ জপাই আছে, কি ধুনীয়া লাগিছে। এই ফুলপাহ হেনো 9টা বজাৰ আগে আগে ফুলি উঠে, আৰু সেইবাবে আমাৰ ফালে ইয়াক 9টা বজা ফুল বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ ঘৰত চাগে আছেই। আৰু ৰাতি আছে ঢালিগাঁও টাউনশ্বিপত ডিনাৰ প্ৰগ্ৰাম, সেইটো চাবলৈ যাম, সেইটো আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকিব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এতিয়া বিহু চাবলৈ যাবলৈ ৰেডি, তো যাই আছোঁ, আপোনালোকক দেখাম। কিন্তু আজি বতৰটো বেয়া, পানী পৰিও আছে এৰিও আছে, তথাপি যাম যিহেতু ওচৰতে বিহু হয়। তো ভিডিঅ'টো চাই থাকক, গৈ আছোঁ। বৰষুণ পৰি কি অৱস্থা হৈছে চাওক না ৰাস্তাবিলাক। যে আপোনালোকৰ মনৰ কল্পনাত, মনৰ কেনভাছত আচলতে সফিয়া পৰা নমাবলৈ আমাৰ ছাত্ৰবাদী আমি উপস্থিত হ'বহি। আৰু ইতিমধ্যে এয়া মঞ্চত আমাৰ সকলোৰে মৰমৰ, সকলোৰে আদৰৰ জুবিন দা, ধন্যবাদ। আৰু ইয়াত বিয়া ফিল্ম মই জনাত 10 বছৰ আগত আহিছিলোঁ। আকৌ আহিছোঁ এইবাৰ, সকলোকে লগ পাই ভাল লাগিছে। থেংক ইউ ভেৰি মাছ, আৰু এনজয় লাগিব। থেংক ইউ। এটা পুৰণা গান গাওঁ, ধুনীয়া গান।
oh, oh.